আজি 10 ডিচেম্বৰ শ্বহীদ দিৱস। সকলোৱে গম পোৱা নোপোৱা? আজি 10 ডিচেম্বৰ শ্বহীদ দিৱস। আৰু এই শ্বহীদ দিৱসনো কি আৰু কিয় পালন কৰিব লাগে, কিয় পালন কৰোঁ, সেইখিনি কথাকে তোমালোকক আজি ক'ম বুলি ভাবিছোঁ। এই আটাইখিনি কথা যদি আমি জানিব বিচাৰোঁ, আমি আজিৰ পৰা কমেও কেইবাবছৰ আগলৈ ঘূৰি যাব লাগিব। 1978 চন। সেই চনতেই মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ হীৰালাল পাটোৱাৰীৰ মৃত্যু হৈছিল। তেওঁৰ মৃত্যু হোৱাৰ লগে লগে সেই অঞ্চলত আকৌ পুনৰবাৰ উপ নিৰ্বাচন পাতিব লৈছিলে। আৰু সেই উপ নিৰ্বাচন পাতিব লওঁতে ডেট আছিল 27 এপ্ৰিল। আৰু সেইদিনাখনেই আমাৰ যি ভোটাৰ তালিকাৰ লিষ্টখন সংশোধন কৰিবৰ কাৰণে অসম চৰকাৰে এটা পদক্ষেপ গ্ৰহণ কৰিছিল। আৰু সেই পদক্ষেপটো ল'বলৈ যাওঁতেই, গম পাইছানে, সেই পদক্ষেপটো ল'বলৈ যাওঁতেই কিছুমান কথা আমাৰ অসমৰ ৰাইজৰ আগত পোহৰলৈ আহিছিল যে আমাৰ যি ভোটাৰ তালিকা, সেই ভোটাৰ তালিকাখনত 39,000 মান বিদেশী নাগৰিক, মানে অবৈধ বিদেশী নাগৰিক। মানে গম পাইছে, অবৈধ বিদেশী নাগৰিক বুলি ক'লে মানে আমাৰ ভাৰতবৰ্ষৰ নাগৰিক নহয়, অবৈধ বিদেশী নাগৰিকৰ নাম সন্নিৱিষ্ট হৈ আছে। এইখিনি কথা যেতিয়া অসমৰ ৰাইজে গম পালে, লগে লগে অসম ছাত্ৰ সন্থা, গম পাইছানে, সদৌ অসম ছাত্ৰ সন্থাই 1979 চনৰ 27 জুন আছিল। 27 জুন তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাংগণত এখন সভা আয়োজন কৰিছিল অসম চৰকাৰৰ লগত। আৰু সেই সভাখনতে উপস্থিত আছিল সেই সময়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি কোন আছিলে, তোমালোকে গম পোৱা নে? কোনোবা সেই সময়ত কোন আছিল? প্ৰফুল্ল কুমাৰ মহন্ত। কোন আছিলে? প্ৰফুল্ল কুমাৰ মহন্ত। সেই সময়ৰ সভাপতি আছিল প্ৰফুল্ল কুমাৰ মহন্ত। তেওঁ তেতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰী হোৱা নাছিল দেই। তেওঁ আছিল সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি, আৰু সম্পাদক আছিল ভিগু ফুকন। তেওঁলোকৰ উপস্থিতিত এখন সভা আয়োজন কৰিছিল। আৰু সেই সভাখনতে তেওঁলোকে চৰকাৰখনক অনুৰোধ জনাইছিল যে যেতিয়ালৈকে আমাৰ যি বিদেশীৰ সমস্যা, এতিয়াও আমাৰ কা আন্দোলন হৈছিল নাই, এই সমস্যাটো সেই সময়তো সেই একেই সমস্যা, সেইটো গম পাইছানে? সেই বিদেশী সমস্যাটোক লৈ সিহঁতে সেই মিটিংখনত অনুৰোধ কৰিছিল যে যেতিয়ালৈকে আমাৰ যি বিদেশী সমস্যা সমাধান নহয়, তেতিয়ালৈকে এই যি লোকপিয়ল হয়, লোকপিয়ল মানে কি, আমাৰ যি নাগৰিক গণনা কৰে লোকপিয়লত, গম পোৱা নাই? এই লোকপিয়ল আৰু যি নিৰ্বাচন হ'বলগীয়া আছিল সেই সময়ত, সেই নিৰ্বাচনটো বন্ধ কৰি ৰাখিবলৈ অনুৰোধ জনাইছিল অসম চৰকাৰক সদৌ অসম ছাত্ৰ সন্থাই। কিন্তু সেই লগে লগে তেওঁলোকে আৰু এটা আন্দোলন আৰম্ভ কৰিছিল। তাৰ পিছতে আন্দোলন আৰম্ভ কৰিছিল যে বিদেশী বিতাড়ন নামেৰে এটা মূল বিষয় লৈ, বিদেশী বিতাড়ন, কি নাম? বিদেশী বিতাড়ন নামৰ এটা মূল বিষয় লৈ সিহঁতে এই আন্দোলন এটা আৰম্ভ কৰিছিল। আৰু আন্দোলন আৰম্ভ কৰাৰ লগে লগে সেই চনতে, মানে 1979 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা এই শ্ৰেণীবৰ্জন মানে গম পাইছানে, মানে কোনো ক্লাছ নকৰে, স্কুল কলেজত কোনো মানে ক্লাছ নকৰে, শ্ৰেণীবৰ্জন, লগতে কিছুমান ধৰ্ণা কাৰ্যসূচী লৈছিল। আৰু গম পাইছা নাই, সেই ধৰ্ণা কাৰ্যসূচী লোৱাৰ পাছত আন্দোলনটো বাঢ়ি গৈ আছে, দিনক দিনে বাঢ়ি গৈ আছে। কিন্তু চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিলে। তেওঁলোকে নিৰ্বাচনো পাতিম বুলি ঘোষণা কৰিলে, কাৰণ সিহঁতি গম পাইছানে, ছাত্ৰ সন্থাই যে ঘোষণা কৰিছিলে, অনুৰোধ কৰিছিলে নিৰ্বাচনটো নকৰক আৰু লগতে লোকপিয়ল নকৰক বুলি বন্ধ কৰিব কৈছিল। কিন্তু চৰকাৰে সেইটো কথা নামানিলে। চৰকাৰে কি ক'লে, আমি নিৰ্বাচন পাতিম, আৰু সেই চনৰে 1978 চনৰ যিখন ভোটৰ তালিকা লিষ্ট আছিলে, সেই লিষ্টখনৰ মতেই আমি নিৰ্বাচন পাতিম বুলি কোৱাৰ লগে লগেতো খং উঠিব নুঠে, কাৰণ আমি যিটো দাবী কৰিছোঁ আমাৰ দাবী মনা নাই। গতিকে লগে লগে কি হ'ল, আন্দোলনটো আৰু বেছি গৰম হৈ গ'ল। আৰু গম পাইছা নাই, জ্বলা জুইত ঘিউ ঢালিলে বুলি কয় নাই কিছুমানে, সেই কথাখিনিয়ে এই আন্দোলনটো জুই ঢলা নিচিনা, মানে কি ঘিউ ঢলা নিচিনা হ'ল। আৰু লগে লগে কি হ'ল, আন্দোলনটো বেছি ডাঙৰ হৈ গ'ল। যিহেতু নিৰ্বাচন হ'ব বুলি ক'লে, হোৱাৰ লগে লগে কি হ'ল, কিছুমান প্ৰাৰ্থী উঠিব লাগিব, উঠিব নেকি? যেনেকৈ আমাৰ ইয়াত এতিয়া
আমাৰ বিধায়ক কোন হয়? আমাৰ বিধায়ক কোন হয়? বিনোদ হাজৰিকা, হয় নাই? তেনেকুৱা এজন প্ৰাৰ্থী উঠিব লাগিব আমি। সেই প্ৰাৰ্থী মনোনীত কৰিব লাগিব, হয় নাই? তেনেকুৱাতে সেই চনৰে 1979 চনৰ 10 ডিচেম্বৰ, আজিৰ দিনটো কথা গম পাইছেনে? 1979 চনৰ এই 10 ডিচেম্বৰ দিনটোতেই এটা পুৰা গাড়ী সেইটো কি কনভয় বুলি কয়। মন্ত্ৰীবিলাক যেতিয়া যায় আমাক কি বুলি কয়? কনভয়। গাড়ী একদম লাইন গাড়ী লৈ যায়, কি বুলি কয়? কনভয়। তেনেকুৱা কনভয় লৈ গৈ মনোনয়ন দাখিল কৰিব গৈছিল। কোন গৈছিল? সেই সময়ৰ যিজন প্ৰাৰ্থী আছিলে কংগ্ৰেছৰ প্ৰাৰ্থী আবেদা বেগম, নাম আছিলে কি? আবেদা বেগম। তেখেতে মনোনয়ন দিব গৈছিলে, নাম দিব গৈছিলে। কিন্তু কি কৰিছিলে? আমি যেনেকৈ আন্দোলন কৰিছোঁ পথত ওলাই, কৈছিলোঁ নাই? কাৰ আন্দোলন আমি কৰিছিলোঁ নাই? যে আমাৰ দ্বাৰাই মানিব লাগিব, ৰাস্তাত আন্দোলন কৰিছিলোঁ। ঠিক তেনেকৈ সেই কনভয়টো ৰখাবলৈ গণতান্ত্ৰিকভাৱে কোনো দা কটাৰী কোনোবাই লৈ যোৱা নাই, গণতান্ত্ৰিকভাৱে সেই যি কনভয় আহিছিল সেই কনভয় ৰখাব গৈছিলে। কিন্তু সেই মুহূৰ্ততে অসম আৰক্ষীয়ে কোনো ধৰণৰ কথা নাভাবি, গম পাইছে? কোনো ধৰণৰ কথা নাভাবি সেই আন্দোলনকাৰীসকলৰ ওপৰত লাঠি চালনা, গুলী চালনা কৰি, আৰু সেই গুলী চালনাতে অসমৰ এজন তেজাল ডেকা বৰপেটাৰ বাসিন্দা, হয়তো ভুল হ'ব পাৰে, বৰপেটাৰ বাসিন্দা খগেশ্বৰ তালুকদাৰ, কি নাম হয়? খগেশ্বৰ তালুকদাৰ নামৰ এটা ডেকা ল'ৰা, তাত সেই গুলীবিদ্ধ হৈ মৃত্যু হৈছে। আৰু তেওঁ মৃত্যু হোৱা বুলি গম পোৱাৰ লগে লগে অসমত যেতিয়া খবৰটো বাঢ়ি গ'ল যে খগেশ্বৰ তালুকদাৰ নামৰ এজন ল'ৰা অসম আৰক্ষীৰ গুলীবিদ্ধ হৈ মৃত্যু হ'ল, লগে লগে কি হ'ল? আন্দোলনখন আৰু ডাঙৰ হৈ গ'ল। গম পাইছানে? আন্দোলনখন আৰু ডাঙৰ হৈ গ'ল। আন্দোলনখন ডাঙৰ হোৱাৰ লগে লগে চৰকাৰে কিন্তু সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া। কোন আছিলে? হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী। তেখেতে কিন্তু এই আন্দোলনখন বন্ধ কৰিবৰ কাৰণে কঠোৰতকৈ কঠোৰতম কিছুমান পদক্ষেপ গ্ৰহণ কৰিছে, যেনেকৈ গুলী চালনা, তেনেকৈ লাঠি চাৰ্জ, সকলোবিলাক পদক্ষেপ গ্ৰহণ কৰিছে। আৰু টোটেল এই আন্দোলনটো হৈছিল 6 বছৰ। টোটেল আমাৰ শ্বহীদ হৈছিল মুঠ 855 জন। 855 জন অসমীয়াৰ তেজাল ডেকা শ্বহীদ হোৱাৰ পাছত 15 আগষ্ট 1985 চনত এই আন্দোলনখন শেষ হৈছিল বুলি ক'ব লাগিব। আৰু শেষ হৈ সেই 855 জন শ্বহীদৰ তেজেৰে অসম চুক্তি নামৰ এখন চুক্তি আমি স্বাক্ষৰ কৰিছিলোঁ, যে বিদেশী যি সমস্যা, এই সমস্যাৰ ওপৰত এখন চুক্তি আমাৰ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম চৰকাৰৰ মাজত এখন চুক্তি হৈছিল। সেই চুক্তিখনৰ কথা আমি বেলেগ এদিন আমি কথা পাতিম বাৰু। কিন্তু এই স্বাক্ষৰখন হোৱাৰ পাছত আমাৰ কি হৈছিলে? এই আন্দোলনখন অলপ তল পৰিছিল। কিন্তু যিসকল শ্বহীদ হৈছিল সেইসকলকতো আমি সোঁৱৰিব লাগিব। কিমানজন বুলি ক'লোঁ এতিয়া? 855 জন শ্বহীদ হৈছিল, এজন দুজন নহয়, হয় নহয়? এতিয়াও আমাৰ কাউণ্টনত 5 জনকৈ ডেকা হৈছিল নাই? টোটেল কিমান হ'লগৈ? 860 জন হ'লগৈ, হ'ল নাই? টোটেল এইকেইজনৰ শ্বহীদ, এই আটাইকেইগৰাকী শ্বহীদক সোঁৱৰিবৰ কাৰণে, যিহেতু প্ৰথম শ্বহীদ আছিল খগেশ্বৰ তালুকদাৰ, 10 ডিচেম্বৰ দিনাই তেখেত শ্বহীদ হৈছিল। গতিকে লৈ সেই 10 ডিচেম্বৰ দিনটোকে এই আটাইকেইজন শ্বহীদক সোঁৱৰিবৰ কাৰণে আমি এই আজিৰ দিনটো 10 ডিচেম্বৰ দিনটো আমি শ্বহীদ দিৱস হিচাপে পালন কৰোঁ। বুজিছানে? কি কাৰণে পালন কৰোঁ আমি এতিয়া? কি কাৰণে পালন কৰোঁ? এই 855 জন যি শ্বহীদ আছে সেইসকলক সোঁৱৰিবৰ কাৰণে, তেওঁলোকৰ যি ত্যাগ অসমীয়াৰ কাৰণে, আমাৰ অসমীয়া জাতিটোৰ কাৰণে যি ত্যাগ, সেই ত্যাগক আমি সোঁৱৰিব লাগিব, হয় নহয়? এইসকলক আমি সোঁৱৰিবৰ কাৰণে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰিম। সকলোৱে থিয় হোৱা। হৈ যাব দিয়া। নমস্কাৰ। আজিৰ এই ভিডিঅ'টি আমাৰ এই 855 গৰাকী শ্বহীদক সোঁৱৰণি জনাই বনোৱা হৈছে। যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব, আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি আমাৰ পঢ়ুৱৈ সংঘৰ ফেচবুক পেজত চাই আছে তেন্তে আমাৰ ফেচবুক পেজটি লাইক কৰি দিব। ধন্যবাদ।